পৰা প্ৰদৰ্শনী মুকলি হ'ল যি বড়ো সাহিত্য সভাৰ অধিৱেশন ডিমাকুছিত আৰু এই প্ৰদৰ্শনী 12 তাৰিখলৈকে চলিব আৰু বড়ো সাহিত্য সভাৰ মূল মানে বিষয়বোৰ বড়ো সাহিত্য সভাৰ যি কাৰ্যসূচী সেয়া অহা 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে হ'ব তিনিদিনীয়া কাৰ্যসূচী হ'ব আৰু ইয়াৰ আগত এতিয়া সাংস্কৃতিক মানে কি কয় program bilak অনুষ্ঠান bilak চলি থাকিব বিভিন্ন জাতি জনগোষ্ঠীৰ কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰাম আৰু ইয়াৰ ট্ৰেড পেয়াৰ আৰু লগতে ডিপাৰ্টমেণ্টেল এক্সিবিশন ট্ৰেডিশনেল এক্সিবিশন সেইবোৰ আজিৰ পৰা মুকলি কৰি দিয়া হৈ গ'ল আজিৰ পৰা চলি থাকিব আজিও হাজাৰ হাজাৰ মানুহ আহিছে বাবু কালিৰ পৰা সবে আৰু আহিব যেহেতু আজি মুকলি হ'ল আৰু বিপণীকেইটাও আহি আছে আৰু প্ৰায় মানে এতিয়া আহি পালে সিহঁতে সেটিংটোহে এতিয়া কৰি আছে অহা কালিৰ পৰা সব ধুনীয়া হৈ যাব আৰু আশা ৰাখিছোঁ যেনেকৈ অঞ্চলৰ ৰাইজে এটা ইচ্ছা প্ৰকাশ কৰি আছিল সেই মতে মানে সুন্দৰভাৱে এই অধিৱেশনখন ইয়াত মানে ভালদৰে মানে কি কয় সফলভাৱে মানে কৰিব পাৰিব আৰু যিখিনি আৱশ্যক বড়ো সাহিত্য সভাত এইখিনি সুযোগ সুবিধাখিনিও কৰি দিব পাৰিব আৰু ডিমাকুছিৰ এই বড়ো সাহিত্য সভা সকলৰ কাৰণে স্মৰণীয় হৈ থাকিব সেইটো আমি আশা কৰিছোঁ আৰু যি পাৰোঁ মই অভ্যৰ্থনা কমিটিৰ সভাপতি হিচাপে সকলোকে লৈ ফালে সকলোকে মানে কি কয় সব মানে কিবা কৰি আদৰিবলৈ আমি সাজু হৈ আছোঁ সবটোকে বাংলাদেশৰ পৰা আহি পাব 8 তাৰিখে আৰু নেপালৰ পৰাও আহি আছে তেওঁলোকেও 9 তাৰিখ না কিহত তেওঁলোকেও আহি পাব বাহিৰৰ পৰা আহি দুইটা দেশৰ আহিব আপোনাৰ মানে ইণ্ডোনেছিয়াৰ কিছু তেওঁলোকৰ মানে ভিসা কিবা কিবি লোৱাত অলপ বিলম্ব মানে হৈ যোৱাৰ কাৰণে কিছু অসুবিধা হ'ল তেওঁলোকে হয়তো আহিব নোৱাৰিব বাকি 10-15টা দেশৰ মানে আমাৰ এম্বাসাডৰ সকলে বা হাই কমিশনাৰ সকলে আহাৰ কাৰণে পঠাইছে খবৰ আৰু তেওঁলোকে 11 তাৰিখত ইয়াত আহিব ইয়াত আহি ফালে কিছু তেওঁলোকে অঞ্চল ভ্ৰমণ কৰি সাহিত্য সভাত তেওঁলোকে মানে আমাৰ লোকেল ইন্টেলেকচুৱেল লোকেল উদ্যোগী লগবিলাকৰ লগত ইন্টাৰেকশন প্ৰগ্ৰামো কৰিব গতিকে সেইখিনি এক্সট্ৰা প্ৰগ্ৰাম ইয়াত চলিব মানে বিদেশৰ লগতো আৰু বাকি সাহিত্য সভাৰ সাহিত্যৰ সম্পৰ্কে আলোচনাবিলাক চলি থাকিব 5-6টা মান সেমিনাৰ তাৰ বাদেও আৰু দুইটা বিশেষ প্ৰগ্ৰাম লৈছে 10 তাৰিখে যে বড়ো ভাষা অন্য মানে মানুহবিলাকৰ দৃষ্টিত যিসকলে বড়ো ভাষী নহয় কি ধৰণৰ যিসকলে বড়ো ভাষা ভালকৈ জানে বড়ো সাহিত্য অধ্যয়ন কৰিব পাৰে গতিকে তেওঁলোকৰ মানে কি কয় দৃষ্টিত বড়ো সাহিত্য সভা কি ষ্টেজত আছে আৰু কি বড়ো সাহিত্য সভাই উদ্যোগ লোৱাটো প্ৰয়োজন যৰ পৰা বড়ো মানুহৰ বাদেও অন্য মানুহখিনিও বড়ো ভাষা সাহিত্য মানে আপোনাৰ আকোৱালি ল'ব পাৰে অধ্যয়ন কৰিব পাৰে এই বিষয়ৰ ওপৰত এই আলোচনা আমাৰ যিমান যিসকলে মাতৃভাষা বড়ো নহয় কিন্তু তেওঁলোকে সবে বড়ো ভাষা ধুনীয়াকৈ জানে আমাৰ ইছমাইল হুছেইন ডাঙৰীয়া আছে মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ এছিষ্টেণ্ট প্ৰফেচাৰ হিও বড়ো ডিপাৰ্টমেণ্টৰে হয় আৰু বাকী তেনেকুৱা বহুতো শিক্ষক প্ৰিন্সিপাল তেনেকুৱা ধৰণৰ ব্যক্তিসকল আছে তেওঁলোকে আহিব মানে এই অনুষ্ঠানটোত বাকী যিসকলে বড়ো বিভাগত PhD কৰিছে আৰু যিসকলে বড়ো বিভাগত PhD কৰি আছে তেওঁলোকৰো এটা ইয়াত মানে অনুষ্ঠান আছে যে তেওঁলোকে বড়ো সাহিত্যক PhD কৰাৰ সময়ত কি মানে দেখিছে তাত কিবা আৰু কমি আছে কিবা আৰু কৰিবলগীয়া আছে আন সাহিত্যৰ লগত তুলনা কৰি তেওঁলোকে সেই বিষয়ৰ ওপৰত চৰ্চা কৰিব আৰু বড়ো ভাষা সাহিত্যক সব দিশতে যাহাতে অভাৱ নাথাকে তাত মানে কি কয় আগবঢ়াই লৈ যোৱাৰ কাৰণে এটা নতুন সিদ্ধান্ত লৈ যাহাতে বড়ো সাহিত্য সভাই কাম কৰিব পাৰে তো তেনেকুৱা ধৰণৰ কিছুমান বিষয় বস্তু লোৱা হৈছে যি বিষয় বস্তুবিলাক অত্যন্ত গুৰুত্বপূৰ্ণ যেহেতু আমি বড়ো থিয়েটাৰো ইয়াত ব্যৱস্থা কৰি দিছে ৰেজিষ্ট্ৰেশ্যন কমিটিৰ পৰা বড়ো থিয়েটাৰ মানে কি কয় এতিয়া সবে আদৰিব লাগে সবে চাব লাগে গতিকে বড়ো সাহিত্য সভাৰ বিভিন্ন প্ৰদৰ্শনীৰ লগতে প্ৰদৰ্শনী হিচাপে বড়ো থিয়েটাৰো ইয়াত মানে চলিব আৰু বড়ো মানুহখিনিয়ে বা অন্যান্য বড়ো সাহিত্য সভাত অহা লগসকলেও
বড় থিয়েটাৰটো চাব পাৰিব ইয়াৰ ওপৰত তেওঁলোকৰ ভিউটো পাব অপিনিয়নটো যে বড় থিয়েটাৰটো যদি আৰু উন্নত কৰিব লাগে তেতিয়াহ'লে কি ধৰণৰ মানে উদ্যোগ ল'ব লাগিব ইয়াত নাটক ডাইলগৰ পৰা আৰম্ভ কৰি ডাইৰেক্টৰবিলাকো মানে তেওঁলোকে কিছু দিহা পৰামৰ্শ পাব ইয়াৰ ষ্টেজ সজোৱাৰ পৰা আৰম্ভ কৰি মানে চবতে এক্টিঙৰ পৰা আৰম্ভ কৰি বহুত ধৰণৰ কমেণ্টছ আহি যাব আৰু সেইবিলাক আমাৰ যিসকলে থিয়েটাৰ মানে কি কয় আপোনাৰ পৰিচালনা কৰি আছে তেওঁলোকে বহুতখিনি উপকাৰ হ'ব বুলি আমি ভাবোঁ আৰু মানুহখিনিও থিয়েটাৰ নিজৰটো কোনেও আৰু মানে কি কয় ভাল নাপায় বুলি কৈ পেলাই চাব নোখোজে আৰে চবে চালেহে টকা পইচা পাই সিহঁতে ভাল থিয়েটাৰ কৰিব পাৰিব চবে নাচালে সিহঁতে ক'ৰ পৰা থিয়েটাৰ কৰিব গতিকে সেইটোৰ কাৰণে আমাৰ মানুহখিনিও থিয়েটাৰ চোৱাৰ অভ্যাস আৰু তাতে যাই পালে থিয়েটাৰটো দেখি বুজক যে তাত আমি ৰাইজ হিচাপে এই থিয়েটাৰ আৰ্টিষ্ট থিয়েটাৰৰ যি প্ৰযোজক তেওঁলোকক আমি ইনডাইৰেক্টলি কেনেকৈ সহায় কৰিব পাৰোঁ য'ত আমাৰ অসমৰ এই জাতিটোৰ যিটো থিয়েটাৰ সংস্কৃতি এই সংস্কৃতি যাতে মানে এটা মানদণ্ডটো আৰু অন্য থিয়েটাৰৰ নিচিনা হয় এনে অসমীয়া থিয়েটাৰ কাৰণেতো আমি বহুত ভাল এতিয়া কিন্তু বড়ো থিয়েটাৰখিনি এতিয়াও পিছ পৰি আছে আৰু নিশ্চয়কৈ বড়ো সাহিত্য সভাৰ সময়ত ইয়াত যিমান সমাগম হ'ব এই মানুহখিনিয়ে যদি থিয়েটাৰ চায় তেতিয়া নিশ্চয় মানে মই ভাবোঁ সেইটোৰ দ্বাৰা বড়ো থিয়েটাৰৰ ক্ষেত্ৰতো এটা চবৰ পৰা এটা অনুভৱৰ জৰিয়তে পৰামৰ্শ অহাৰ পিছত ভাল পদক্ষেপ ল'ব পাৰিব যেটা আপনার সমষ্টিত হয়েছে আমাৰ সমষ্টিত মোৰ মানে জীৱনত ইয়াত বিধায়ক হয় মই নিজকে সৌভাগ্য মানিছোঁ যে সাহিত্য সভাৰ নিচিনা এটা অনুষ্ঠানৰ মানে এই অধিৱেশনখন আমি আতিথ্য দিয়াৰ এটা সুযোগটো পাইছোঁ যে আজি অকল অসমৰ নহয় নৰ্থ ইষ্টৰ নহয় ভাৰতৰ নহয় বিদেশৰো প্ৰতিনিধিসকল ইয়াত মানে আহিব আৰু তেওঁলোকক সেৱা কৰাৰ এটা সুযোগটো পাইছোঁ গতিকে সেইটো মোৰ কাৰণে সৌভাগ্য গতিকে যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে যাতে কোনো ক্ষেত্ৰত মানে আমাৰ অতিথিসকলৰ অসুবিধা নহয় আমাৰ আতিথ্যৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰত মানে কম হৈ নাযায় এইটো চেষ্টা কৰিছোঁ মাত্ৰ সকলোকে অনুৰোধ কৰিছোঁ চবেই ইয়াত আহিব লাগে চাব লাগে কিন্তু গোটেইটো আমি চব কৰি দিব নোৱাৰোঁ গতিকে নিজে অলপ সেল্ফ সাৰ্ভিস খোৱা পানীৰ ব্যৱস্থা ক'ৰবাত আছে তাত গৈ পেলাই খাব লাগিব বাহিৰত যোৱাৰ ব্যৱস্থা ক'ৰবাত আছে তাত যাব লাগিব বাকী ইয়াত ট্ৰেড ফেয়াৰ চলি আছে সেইবিলাকত নিজে অলপ মানে ডিচিপ্লিনবিলাক মানি চলিলে ভিৰ ভাৰৰ মাজতো মই ভাবোঁ কোনো অসুবিধা নোহোৱাকৈ চবে ভালে এই বড়ো সাহিত্য সভা এই অনুষ্ঠানটো উপভোগ কৰিব পাৰিব গতিকে সকলোকে অনুৰোধ কৰিছোঁ যে চবে যাতে আহে চবে যাতে চায় থ্যাংক ইউ